ইতিমধ্যে এটা কথা ওলাইছে যে বাধা আপোনালোকৰ এসময়ৰ সতীৰ্থ বাধা ইতিমধ্যে গুচি গৈছে যোৱাৰ পিছত জানিবলৈ পোৱা গৈছে যে এই ধৰণৰ যে বনাঞ্চলসমূহত যি গছ কটা বন্ধ হৈছিলে বাধাৰ নেতৃত্বত আকৌ আৰম্ভ হৈছে ইয়াত কথাটো খুব দুৰ্ভাগ্যজনক ময়ো শুনিছোঁ আপোনালোকৰ মিডিয়া থ্ৰুৱেদি আৰু যি ব্যক্তিৰ উচতনি তেওঁলোকে সেই কামত আকৌ লিপ্ত হৈছে খুব আমাৰ বড়ো জাতিৰ কাৰণে বিটিআৰৰ কাৰণে অসমবাসীৰ কাৰণে খুব মানে বেয়া এটা ছিগনেল কিন্তু আমি সকলোৱে জানো সেইটো বাধাই যে নিজ মানে লজিকেলি আইডিঅলজিকেলি চিষ্টেমেটিকেলি সেইটো কৰিবলৈ গৈছে কোনোবা জাতীয় ৰক্ষাৰ নামত বিটিআৰ ৰক্ষাৰ নামত অসম ৰক্ষাৰ নামত সেইটো নহয় সেইটো কেৱল মাত্ৰ কোনো এজন ব্যক্তি পলিটিকেল স্বাৰ্থৰ নামত তেওঁ মানে অস্ত্ৰ হিচাপে ইউজ কৰিছে মানে বস্তু হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে সেইটোৰ কাৰণে মই অনুৰোধ কৰিছোঁ এতিয়াও সময় আছে কাৰোবাৰ উচতনিত নিজৰ জীৱনটো এনে মিছামিছিকৈ মানে উচৰ্গা কৰি লাভ নাই এইটো উচৰ্গা বুলি আমি ক'ব নিবিচাৰোঁ কাৰোবাৰ কাৰণে পলিটিকেল লাভালাভৰ কাৰণে যদি উচৰ্গা কৰিব বিচাৰিছে খুব দুৰ্ভাগ্যজনক আৰু যি ব্যক্তিয়ে ইয়াত লিপ্ত হৈ আছে তেওঁলোকক উচতনি দি পেলাই আকৌ জংঘলত যাবলৈ মই তেওঁলোকক ৱাৰ্ণিং দিছোঁ আমি আৰু সহ্য কৰা বিধত আমিও মানুহ নহয় বনাঞ্চল ধ্বংস যি ধৰণে বনাঞ্চল ধ্বংস হৈ আছে সেই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা ল'ব টিট ফৰ টেট ষ্ট্ৰেইট ফৰৱাৰ্ড ন' এক্সকিউজ ফ্ৰম মাই ছাইড যি ব্যক্তিয়ে বনাঞ্চল ধ্বংস কৰিব বিচাৰিছে আৰু পলিটিক্সত লাভালাভ মানে হেৰি কৰিবৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত এতিয়া চেলেঞ্জ কৰি আছে আৰু মই জানো ইয়াত BPF ডাইৰেক্টলি জড়িত আছে গতিকে সেইটো আমি ক্ষমা কৰা নহ'ব টিট ফৰ টেট কৰা হ'ব চিৰাং জিলাৰ পৰা অইন জিলালৈ যিসমূহ শিল বালি যায় ইয়াত অধিকাংশ ডাম্পাৰ গাড়ী চালানবিহীনভাৱে পাৰ হৈ আছে তাৰমানে BTCয়ে কোটি কোটি টকাৰ কৰ লাভ কৰা নাই আপুনি চিন্তা কৰক আমাৰ BTCত এনেকুৱা বালি পাথৰ আছে যিটো অসমখন চলাই আছে ইভেন বাংলাদেশলৈকে ছাপ্লাই হৈ আছে আৰু আমি BTRৰ যিমানখিনি বন বিভাগ আছে ইনক্লুডিং মি খুব চেষ্টা কৰি আছোঁ কিন্তু আমি পৰা নাই কথাটো হ'ল কেনেকৈ UPPL এলায়েন্স চৰকাৰটো আকৌ ভঙাব পাৰে সেইটোৰ কাৰণে আমাৰ লগত চেলেঞ্জ কৰিছে আপোনালোকে আমাক সহায় কৰক মই দেহে কেহে লাগি আছোঁ আৰু মোৰ বিশ্বাস এটা আছে এইটো আমি খুব সোনকালে ষ্টপ কৰিব পাৰে কিছুমান মানে ওপৰ মহলৰ অলপমান দুৰন্ধৰ কিছুমান ব্যক্তিৰ কাৰণে সেইটো হৈ আছে আৰু সেইটো শেষ কৰিম আমি খুব সোনকালে ঠিক আছে